এ মদন, কি চিন্তা কৰি আছা? খা খা। চাল্লা জীৱনটো একদম শান্তি নাইকিয়াই হ'ল। এইফালে কেং কেং সেইফালে কেং কেং, অলপ শান্তি নাইকিয়াই হ'ল জীৱনটো। বাদ দে, টেনচন মোৰো আছে, সেই বুলি মই মন মাৰি থকা নাই নহয়। খা খা। জান মোৰ ঘৰত মাইকীটো যি অশান্তি দিয়ে, একদম নহয় মাথা গৰমেই হৈ যায়, 1 ছেকেণ্ড থাকিব মন নাযায়। এইবিলাক চিন্তা কৰি লাভ নাই দে, মাইকীগিলা চব একে। বন্ধনৰ পইচা লৈছে 50,000 টকা, 1 টকা পইচা চুবলৈ নিদিয়ে মোক। চাল্লা বন্ধনৰ কিস্তি মৰাৰ সময়ত মোক মই 1 4 এটা নিদিওঁ। ময়ে ঘৰখন চলাই থাকোঁ আৰু মোকেই পাত্তা নিদিয়ে। একদম মানে কৈছোঁ নহয়, কি হ'ব মোৰ সংসাৰ। বন্ধনৰ পইচা লৈ লৈয়ে মাইকীগিলাকৰ লেভেল হৈছে, মতাগিলাকক পাত্তাই নেদে। অঁ বিপুল তই ঠিকেই কৈছ, সেই মাইকীবিলাক বন্ধনৰ পইচা লৈ লৈ সিহঁতৰ তেলে ফাটিছে। চাল্লা এই বন্ধনৰ মাছটো আহিলে কেতিয়াবা ধৰি কিনে কোবাম মই, চাই আছোঁ ইহঁতক। বন্ধনৰ পইচা দি দি মাইকীবিলাকক বেয়া কৰিছে। ইয়াৰ নিচা লাগি গ'ল। চোৱাৰৰ বাচ্চা, মদ নাখালে সি গাত লাগি গ'লেও মাত দিব টান পায়। বিপুল কি ভাবি আছ তই? মনে মনে আছ যে ক কিবা এটা। মোৰ কিন্তু নিচা লাগি গৈছে দেই। নাই একো ভাবা নাই, মালটো বহুত কাঢ়া আছে ন, গিলিবই পৰা নাই। তোৰ মানে নিচা লাগি গ'ল। অলপ পাছৰ পৰা এতিয়া মোক ঘৰৰ পৰা ফোনেই কৰিব ক'ত আছোঁ বুলি। একদম এইবিলাকৰ মানে শান্তিয়ে নাই। চা ঘৰৰ পৰা ফোন কৰিলেই মোক। লাউড স্পীকাৰ দিচোন, ময়ো শুনো কি কয়। হেল্ল', ক'ত আছে আপুনি? ইমান দেৰি হ'ল যে ঘৰলৈ অহা নাই? ডিউটিটো 8টা বজাতে ছুটি হ'ল, এতিয়া 10টা বাজিলে, আপুনি ঘৰ আহিয়ে পোৱাহি নাই। ইমান দেৰি ক'ত আড্ডা মাৰি আছে? মই আজি ঘৰলৈ নাযাওঁ। তোমালোকে ভাত পানী খাই শুই থাকা। আপুনি আছে ক'ত? মই বিপুলৰ লগত তিনিআলিতে আছোঁ। মই ঘৰলৈ নাযাওঁ, তোমালোকে ভাত পানী খাই শুই থাকা। সেইবিলাক মই একো নাজানো, আপুনি সোনকালে ঘৰলৈ আহক। আৰু আজি দৰমহা দিছে নহয়, মোক পইচা লাগিব, মই কাইলৈ মাহঁতৰ ঘৰলৈ যাম। পইচা অকল পইচাই লাগে? মানুহ চানুহ চিনি নোপোৱা তুমি? আপুনি বেছি কথা নক'ব কিন্তু দেই, খাই লৈ পিনি উল্টা পুল্টা। ঘৰলৈ আহক সোনকালে। লাগ তহঁতে কাজিয়াই লাগি থাক, মই 2টামান পেকে মাৰি লওঁ। আপুনি সোনকালে ঘৰলৈ আহক, মই পুলিচক পঠিয়াই দিছোঁ আপোনাক লৈ আহিবলৈ। কথা ভাল নহ'ব কিন্তু, আধা ঘণ্টাৰ ভিতৰত যদি ঘৰ আহি নাপায়, কৈ দিছোঁ মই এতিয়াই। মালতী, I am not going to my home. I am going to কাইলৈ home. হজম কৰিব নোৱাৰি মই তাৰপৰা কি কৰিবলৈ খাই লয়, হা? খাই লৈছে এতিয়া গোটেই ঘৰৰ ল'ৰা ছোৱালী অশান্তি হয়। সোনকালে ঘৰলৈ আহক, মই পঠিয়াই দিছোঁ ফুলেশ্বৰক। দেখিছ বিপুল, আমাৰ মাইকী মানুহে কেনেকৈ কথা কয় মোক, দেখিছ? তই বিয়া নাপাতি ঠিকে কৰিলি, আজাদ তোৰ লাইফটো। চালা মই বিয়া পাতি ভুলেই কৰিলোঁ নেকি। ফুলেশ্বৰ, এইফালে। কি হ'ল মা? ইমানকৈ কিয় চৰি আছিলা? ক'ৰবাত জুই লাগিলে নেকি? এনি টাইম চুপতি কৰি নাথাকিবি কিন্তু দেই, মাথাটো এনেই গৰম হৈছে। উৰৰ খঙত ভগা থাকিয়ে ক'বাম কিন্তু, কৈ দিছোঁ মই। কি হ'ল কোৱাচোন? তুমি ইমান উগ্ৰমূৰ্তি হৈ আছা যে, কথাটো কি হ'ল? বাপেৰলৈ ফোন কৰিছিলোঁ মই, ঘৰলৈ নাহে বোলে, মদ খাই উল্টা পুল্টা বকি আছে। সেই বিপুল খুৰাহঁতৰ তিনিআলিটোতে আছে বোলে। যাচোন যা, তই লৈ আগে ঘৰলৈ। আহি লওক আজি ঘৰলৈ, ৰ। নাযাওঁ দেই সেইবোৰ, মই আনিব যাব নোৱাৰোঁ। তুমি যোৱা লৈ আহাগে, মই নাযাওঁ এতিয়া কৈ দিছোঁ। গলি তই মাৰৰ কথা নুশুন তই, হা? ইমান তই বদমাছ হৈ গৈছ নহয় তই। এতিয়াই যা তই ভালে কৈ দিছোঁ মই। বাপেৰৰ নিচিনা তয়ো একে হৈছে তই, কথা নুশুনা। মই এইবোৰ গৈ থাকিব নোৱাৰোঁ দেই এতিয়া, মোৰ ভোক লাগিছে। ভাত বনোৱাগে যোৱা তুমি। ভাত খাব নাপাওঁ আজি, বাপেৰে আহি ভাত বনাব, বাপেৰে দিব ভাত। মই তহঁতক খুৱাই থাকিব নোৱাৰোঁ। কবিকে যা, ভোক লাগিছে বুলি, আহি ভাত বনাবহি। চালা অকল কাম কৰি থাকিব লাগে মই, ঘৰখনৰ ইটো সিটো, আৰু সিহঁতৰে ডাঙৰ কথা। হ'ব, ইমান খং কৰিব নালাগে, গৈছোঁ মই দিয়া। দেতা ঘৰলৈ ব'লা, মায়ে খং কৰিছে, তোমাক লৈ যাবলৈ কৈছে, ব'লা সোনকালে। ফুলেশ্বৰ, বাপেৰক বিচাৰি ইয়ালৈকে আহি পালি। কিয় বিচাৰি নাহিম? দেতাই এনেকৈ মদ খাই পঠিয়ালে কি আমাৰ ভাল লাগে নেকি? চব আপুনিয়ে মদ খাই শিকাইছে, মই চব জানো তো। মাক কৈ দিম ৰ'ব, আপোনাক মায়ে চাই ল'ব কি কৰিব। আপুনিয়ে শিকাইছে ন এইবিলাক? দেতাক মাতি আনিছে আপুনি ইয়াত মদ খাবলৈ। আয়ো হৰি, এইটোচোন বৰ মুখচাৰ, মাকৰ নিচিনা। আপুনি কি ক'লে? মুখখন মোৰ মাৰ নিচিনা? ৰ'ব, আপুনি আমাৰ সেইফালে যাবচোন। ঐ ফুলেশ্বৰ, ডাঙৰ মানুহক এনেকৈ কথা কয় নেকি? তই কেলৈ আহিছ ইয়ালৈ? যা ঘৰলৈ। তোমাক ঘৰলৈ নিবলৈ আহিছোঁ, ব'লা ঘৰলৈ। মাৰ কিন্তু খং উঠি আছে, আজি ভাত কাকো নিদিওঁ বুলি কৈছে।
তোমাৰ অকল খং উঠিলেই হ'ব নেকি? নাযাওঁ মই ঘৰলৈ। ফুলেশ্বৰ, মই ঘৰলৈ নাযাওঁ। ফুলেশ্বৰ, মায়ে ভেৰি ভেৰি দুখ। ব'লা ব'লা ঘৰলৈ যাওঁ ব'লা। চাওঁ দিয়া, হাতখন দিয়াচোন, মই তোমাক উঠাই দিছোঁ, হাতখন দিয়া। লাহেকে উঠা, পৰিবা। ব'লা এতিয়া ঘৰলৈ। বিপুল, মই যাওঁ এতিয়া ঘৰলৈ। তই থাক। লাহে লাহে যাবা, পৰিবা ভালকে। মই গৈ আছোঁ, ৰ'বা পিছে পিছে। চাল্লা চোৱাৰৰ বাচ্চা মদ খাই তেল হৈ গ'ল। চাল্লা মদ খাব আহে। অঁ ছাৰ আহি পালেহি। এই ৰাতিপুৱা 7টাতে যোৱা, সোমাইছেহি ঘৰ 10:30 বজাত। দেউতাক লৈ আহিলোঁ। আজিৰ পৰা আপুনি চিধা ডিউটি যাব আৰু ডিউটিৰ পৰা চিধা চিধি ঘৰলৈ আহিব। যদি এনেকৈ ক'ৰবাত যদি মদ খাই বহি থাকে কথা ভাল নহ'ব, কিন্তু মই এতিয়াই কৈ দিলোঁ। আৰু আপুনি দৰমহা পইচা 1 টকা সিফাল সিফাল কৰিব নে, চব পইচা মোক দিবহি লাগিব ঘৰত আহি। চাই ল'ব কিন্তু মই এতিয়াই কৈ দিলোঁ। তোমালোকে কাজিয়া লাগি থাকিব নালাগে এতিয়া। হ'ব, মোৰ ভোক লাগিছে দেই মা। অঁ মালতী, মোৰ ভোকে লাগিছে পাই। যোৱাচোন ভাত কেইটামান দিয়াগে। ক'লে আপুনি কি ক'লে? ভোক লাগিছে আপোনাৰ এতিয়া? অথনি তাত বহি থাকোঁতে ভোক লগা নাছিলে? মই ভাত চাত বনোৱা নাই। যাওক গৈ পিনি ভাত বনাওকগৈ। মই ভাত চাত বনাব নোৱাৰোঁ। কাইলৈ মই মাৰ ঘৰলৈ যাব লাগিব। এতিয়া কাপোৰ কানি পেকিং কৰোঁগৈ। 10টা বাজিলে তুমি এতিয়ালৈকে ভাত বনোৱা নাই? এই হৰি। মই বনোৱা নাই। মই ভাত 10টা বাজক 11টা বাজক, মই সেইবোৰ নাজানো। মুঠতে মোক আৰু আজি পইচা লাগিব। মই কাইলৈ মাৰ ঘৰলৈ যাব লাগিব। আৰু ফুলেশ্বৰ, যা তই কিতাপ চিতাপ দুখনমান ভৰাই লাগে। কাইলৈ মামাহঁতৰ ঘৰলৈ যাব লাগিব। অঁ মালতী, তুমি ঘৰলৈ যাব ওলাইছা নেকি? এই নালাগে যাবলৈ, দুদিনমান ৰখা, আমি চবে একেলগতে যাম। মই ডিউটি ছুটি পাম কেইদিনমান, তেতিয়া লগতে যাম একেলগত ফুৰিবলৈ। আপোনাৰ এতিয়া একদম নিচা ফাটি গ'ল মানে ঘৰলৈ আহি। অথনিচোন বৰ বেৰবেৰাই আছিলে মদ খাই পিনি, ঘৰত আহিলে লাইনত হৈ গ'ল। দেউতাই ঘৰত আহিলে মাৰ ভয়ত একদম চুপচাপ হৈ যায়। ফুলেশ্বৰ, তই ঠিকে কৈছ। তোৰ মাৰে যিজনী কালি গোসানী, একদম মদৰ নিচা ক'ত ফাটি গ'ল ক'বই নোৱাৰিলোঁ। লগা নাই আপোনাক ক'বলৈ, সৰু ল'ৰাটোৰ আগত মদ খোৱাৰ কথা। এইবোৰ শিকাইছে আপুনি। যাওক গৈ পিনি পাকঘৰলৈ যাওক, ভাত বনাওকগৈ। হ'ব দিয়া মালতী, খং নকৰিবা, গৈছোঁ মই।